অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তোমালোকক সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ পাঠ নম্বৰ 19 আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা শীৰ্ষক পাঠটোৰ পৰা তিনিটা এছাইনমেণ্ট আলোচনা কৰা হৈছে আৰু আজিৰ এইটো ভিডিঅ'টোত আমি আন দুটা এছাইনমেণ্ট আলোচনা কৰিম। প্ৰশ্ন 4 উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ মুখ্য কাৰ্যালয় ক'ত আছে, ইয়াৰ প্ৰধান কাৰ্যপ্ৰণালীসমূহ লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 160 ইয়াত দিয়া আছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম। এই উত্তৰ পূব বিত্তীয় উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে। ইয়াৰ দ্বাৰা কি কৰা হয়? ইয়াৰ প্ৰধান কাম হৈছে ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ, হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোটৰ আদিৰ উৎপাদিত বস্তুৰ বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেটফ্ৰীৰ সাহায্যত উৎপাদিত বস্তুসমূহ বিক্ৰী কৰিবলৈ গুৱাহাটীৰ আমবাৰীত নেটফ্ৰী হাট নামৰ অনুষ্ঠান এটা আছে। নেটফ্ৰীয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। ইয়াৰ উপৰিও উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে কৃষি, ঔষধি ৰোপণ, বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, উদ্যান শস্য, হাঁহ কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য আগবঢ়াই আহিছে। প্ৰশ্ন 5 আত্মসহায়ক গোট মানে কি? আত্মসহায়ক গোটৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে আত্মসহায়ক গোট দফাটো ভালকৈ পঢ়িবা। ইয়াত দিয়া আছে আত্মসহায়ক গোট হৈছে একে ঠাইৰে স্ব-ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থোপ বা গোট যিসকল আৰ্থিকভাৱে সচ্ছল নহয়। ইয়াৰ লক্ষ্য উদ্দেশ্য দিয়া আছে তোমালোকক আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য। ইয়াত 1, 2, 3, 4 আৰু 5, 6 এই 6টা দিয়া আছে। 6টা লিখিলেই তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ কৰা হ'ব।